এই যিখন নতুন XUV 700 আছে ইয়াৰ আটাইতকৈ ডাঙৰ এট্ৰেকশ্যনে হ'ল ইয়াৰ ইণ্টেৰিয়ৰটো আৰু now as soon as I sit in the cabin I can feel that the cabin is very roomy and airy আগৰ যিখন XUV 500 আছিলে তাতকৈ এই গাড়ীখনৰ যিটো লুক আছে সেইটো অলপমান বেছি শাৰ্প আৰু স্পৰ্টিয়াৰ আৰু বোল্ডাৰ কৰিব চেষ্টা কৰিছে এই গাড়ীখনৰ যিকেইডাল ডোৰ হেণ্ডেল আছে that is one of the first of its kind and one of the segment first feature হয় এইকেইডাল পপাৰ ডোৰ হেণ্ডেল হয় So manhol eta moi bohi aso XUV 700 or AX7 jitu variant ase petrolor he variant eta moi eta test drive loisam so ei jitu AX7 variant ase yar apnaka pai jabo electronic parking brake yak with auto hold function aru parking brake to on off kora to khube easy hoy apni brake to apply kori parking brake to set ba yak release koribo pare so ei jitu engine ase etu 2 liter eta M Stallion engine hoy turbocharged আৰু এই ইঞ্জিনটোৰ আপোনালোকে পাৱাৰ পাব 200 bhp যেটো এই সেগমেন্টৰ কোনো গাড়ীতে বৰ্তমান এভেইলেবল নাই সো দিস ইজ দি হাইয়েস্ট পাৱাৰ ৰেটিং এভেইলেবল এট দিস সেগমেন্ট 200 bhp আৰু ইয়াৰ যেটো টৰ্ক হয় টৰ্কটো আপোনালোকে পাব 380 নিউটন মিটাৰ যেটো এগেইন হাইয়েস্ট ইন দি সেগমেন্ট সো এই পেট্ৰল ইঞ্জিনটোৰ বাহিৰেও এই XUV 700 খন আপোনালোকে পাব দুটা এটা ডিজেল ইঞ্জিন উইথ টু সেট অফ টিউন যদি আপোনালোকে MX বেস ভেৰিয়েণ্ট লয় তেনেহ'লে সেই 2.2 লিটাৰ যেটো এমক ডিজেল ইঞ্জিন আছে তাত আপোনালোকে পাৱাৰ পাব 155 bhp MX ভেৰিয়েণ্টত আৰু তাৰ ওপৰত যেটো AX ভেৰিয়েণ্ট আছে AX ভেৰিয়েণ্টত পাব 185 bhp of power and you can feel the power as soon as you put the car in first gear pulls very nicely এই যেটো পেট্ৰল ইঞ্জিন আছে ইয়াৰ টৰ্কটো মই যেনেকৈ ক'লো 380 নিউটন মিটাৰ এটা টৰ্ক হয় which is very high আৰু ইয়াৰ পাৱাৰটো তো ক'ব নালাগে 200 bhp of power which gives immense pleasure while driving so pickup to যথেষ্ট বঢ়িয়া হয় it pulls very hard you can overtake any car at any point of time just put your pedal down and the car will start pulling itself আৰু ইয়াৰ যেটো টাৰ্বো আছে ইয়াৰ কোনো টাৰ্বো লেগ ফিল হয় না আৰু ইয়াৰ হেই টাৰ্বো যেটো কিকিন জাৰ্কিনেছ আছে সেই জাৰ্কিনেছটো ইয়াৰ ফিল নহয় ইয়াৰ যেটো পাৱাৰ আছে থ্ৰু আউট দ্য পাৱাৰ মেন এটা খুব লিনিয়াৰ পাৱাৰ ডেলিভাৰী কৰে যাৰ কাৰণে আপোনালোকে এটা খুব ডাঙৰ পাৱাৰ ৰেঞ্জ পায় ইয়াৰ যেটো পিক টৰ্ক বা পিক পাৱাৰ আছে এটা খুব ধুনীয়া ৰেঞ্জৰ এটা আপোনালোকে পাৱাৰ টৰ্ক পায় আৰু খুব লিনিয়াৰ হয় যেটো গাড়ীখনৰ ড্ৰাইভিং প্লেজাৰটো আৰু এনহেন্স কৰে সো এই গাড়ীখনৰ যেটো সাসপেনশন সেটআপ আছে দ্যাট ইজ অন দি সফটওয়্যাৰ সাইড এটা যদি মই স্পিড ব্ৰেকাৰ ওপৰত যাওঁ তেনেহলে ইউ ক্যান ডেফিনেটলি ফিল দি সাসপেনশন ইজ অন দি সফটওয়্যাৰ সাইড however software suspension হোৱাৰ সত্ত্বেও এই গাড়ীখনৰ হাই স্পীড যেটো কন্ট্ৰোলেবিলিটি আছে দ্যাট ইজ ভেৰি গুড মই হাইৱেত আজি আহোঁতে চলাইছিলোঁ এণ্ড আই কুড ফিল দ্যাট দি কন্ট্ৰোলেবিলিটি অৰ দি ডাইনামিক্স অফ দি কাৰ ইজ ভেৰি গুড প্লান্টেড অন দি ৰোড আপোনালোকে খুব ধুনীয়াকৈ ৰাস্তাত লাগি ধৰি চলে ভেৰি ভেৰি শাৰ্প হেণ্ডলিং better than many of the competitors in this segment and yeah যেটো লো এন্ড টর্ক আছে বা লো এন্ড যেটো rev range আছে তাত পাৱাৰ আৰু টৰ্কটো অকমান কম ফিল হয় you have to put a little bit of effort to get that power out from the engine in the low rev range কিন্তু যেটো mid range আছে and high range is very strong আপোনালোকে after 2000 rpm গাড়ীখন চলাবলৈ খুবেই বঢ়িয়া পাব and turbo to 2000 rpm ahar agete feel hoye jay so you will not feel that turbo lag in this car anymore gear shifting is quite smooth clutch is very light and yet kisuman borhia feature jibur dise hebur hol eta jodi moi garikone indicator to diu you can see yet eta display is that is the blind view monitoring duta side মই যেনেকৈ আপোনালোকক এক্সটাৰ্নেলত দেখুৱাইছিলোঁ বাহিৰত কেমেৰা আছে ৰিয়াৰ ভিউ মিৰৰত সো এই কেমেৰাকেইটাই ইয়াৰ সাইড ভিউটো দেখাই থাকে সো এটা ব্লাইণ্ড ভিউ মনিটৰিং টাইপৰ কাম কৰে যেটোৱে আপোনালোকৰ চিটি ভিতৰত চলাওঁতে যথেষ্ট হেল্প কৰে এণ্ড অন দি হাইৱে এজ ৱেল
তাৰোপৰি ইয়াত আপোনালোকে 360 ডিগ্ৰী ভিউ পাই যাব আপোনালোকে যদি চাই এইফালে যদি দেখে ইয়াত আপোনালোকে গাড়ীখনৰ 360 ডিগ্ৰী ভিউ পাই যাব বা ইয়াৰ ওপৰৰ পৰা গাড়ীখন খুব ধুনীয়াকৈ দেখা থাকে চ' 360 ডিগ্ৰী ভিউটো চলাই থকা অৱস্থাত নাহে যেতিয়া গাড়ীখন আপুনি পাৰ্ক কৰিব তেতিয়া কমপ্লিট 360 ডিগ্ৰী ভিউটো আপোনালোকে চাব পাৰিব চ' লট অফ দিছ ইউনিক কাইণ্ড অফ ফিচাৰ্ছ আৰ এভেইলেবল ইন দিছ কাৰ যিটো মহিন্দ্ৰাই এটা খুব বঢ়িয়া কাম কৰিছে তাৰোপৰি লেট মি টেল ইউ গাইজ এই গাড়ীখনত আপোনালোকে পাব ADAS অৰ্থাৎ এডভান্স ড্ৰাইভাৰ এছিষ্টেণ্ট ছিষ্টেম যিটো লেভেল 2 অট'নমাছ ড্ৰাইভিং বুলি আপোনালোকে ক'ব পাৰে চ' এই ADASৰ আণ্ডাৰত বহুতখিনি ছেফটি ফিচাৰ্ছ মহিন্দ্ৰাই দিছে লাইক আপোনালোকে পাব এডাপ্টিভ ক্ৰুজিং বা এডাপ্টিভ ক্ৰুজ কণ্ট্ৰল দেন আপোনালোকে পাব কলিজন ৱাৰ্ণিং তাৰ লগত আপোনালোকে পাই যাব লেন ডিপাৰ্চাৰ কণ্ট্ৰল বা লেন ডিপাৰ্চাৰ ৱাৰ্ণিং লেন এছিষ্ট লেন কিপ এছিষ্ট বা পাইলট এছিষ্ট য'ত আপোনালোকে গাড়ীখন অলপ সময়ৰ কাৰণে হাত এৰি চলাব পাৰে গাড়ীখনে নিজৰ লেনটোত নিজকে ৰাখিব চেষ্টা কৰিব অট'মেটিকেলি চ' লট অফ ছেফটি ফিচাৰ্ছ আৰ দেয়াৰ এণ্ড লেভেল 2 অট'নমাছ ড্ৰাইভিং প্ৰভাইড কৰা এই ছেগমেণ্টৰ এইখনেই একমাত্ৰ গাড়ী আৰু এখন অতি সোনকালে মাৰ্কেটত আহিব বাট এট দিছ পইণ্ট অফ টাইম দিছ ইজ দি অনলি কাৰ ডেট ইজ প্ৰভাইডিং দি ADAS অৰ দি লেভেল 2 অট'নমাছ ড্ৰাইভিং এট দিছ প্ৰাইচ পইণ্ট এই ADAS ফিচাৰ্ছখিনিৰ বিষয়ে এটা ডিটেইল ভিডিঅ' অলৰেডি মোৰ চেনেলত আছে আপোনালোকে ওপৰত থকা আই বাটনত ক্লিক কৰি সেই ভিডিঅ'টো চাই এই XUV700ত থকা গোটেইখিনি ADAS ফিচাৰ্ছৰ বিষয়ে ভালদৰে জানিব পাৰিব So this kind of features are available in very higher end cars like the Volvos or the C-Class or E-Class Mercedes or BMWs. So Mahindra is offering this kind of features at this price point which is very commendable. Lighter steering আৰু এটা খুব ধুনীয়া ভিজিবিলিটি এই XUV700 খন সিটিৰ মাজত চলাবলৈ খুবেই সহজ কৰি তোলে So yes, pickup is very good. As you can see, it pulls very hard but very smooth. And the brakes are quite good. আপোনালোকে ইয়াত পাই যাব 4টা চকাতে আপোনালোকে ডিস্ক ব্ৰেক পাই যাব যাৰ কাৰণে it will give you a lot of confidence while braking and if I talk about the safety features this car has got lot of safety features like here আপোনালোকে পাই যাব ABS with EBD যিটো normal but ইয়াৰ যিটো AX variant আছে ইয়াত আপোনালোকে 6টাকে এয়াৰবেগ পাব বাট যদি আপোনালোকে লাক্সাৰী পেকটো লয় দেন ইউ উইল গেট 7 এয়াৰবেগছ এটা নি এয়াৰবেগ পাব যিটো এই ছেগমেণ্টত কোনো গাড়ীতে প্ৰভাইড কৰা নাই চবতে হয়তো মেক্সিমাম 6টা এয়াৰবেগ প্ৰভাইড কৰে বাট 7টা এয়াৰবেগ প্ৰভাইড কৰা এইখনে একমাত্ৰ গাড়ী এইটো ছেগমেণ্টত লগতে ৰিসেণ্টলি হৈ যোৱা গ্লোবেল এনকেপ ক্ৰেছ টেষ্টত এই XUV700 খনে 5 ষ্টাৰ পাব সক্ষম হৈছে which means this is one of the safest cars in India তাৰ উপৰি আপোনালোকে পাই যাব হিল হোল্ড এছিষ্ট বা হিল ডিসেন্ট কন্ট্ৰোল দেন ইলেক্ট্ৰনিক ষ্টেবিলিটি কন্ট্ৰোল সো all of the safety features that a modern car should have is here in the XUV700. So Manukal, after spending the whole day with this new XUV700, I could definitely say that this is by far the best mid-size SUV available in the market right now and best product from Mahindra and Mahindra. So look-wise cock, comfort-wise cock, driving dynamics-wise cock, features-wise cock, this Mahindra XUV700 has everything to offer. আপুনি গাড়ীখনত বহাৰ লগে লগে যেটো প্ৰিমিয়ামনেছ ফিল কৰিব বা পিছপিনে বহিলে যেটো স্পেস বা যেটো কমফৰ্ট পাব হেতু এই সেগমেন্টতকৈ বহুত ওপৰ কিছুমান সেগমেন্টৰ লগত কম্পেয়াৰ কৰিব পৰা এটা কমফৰ্ট এণ্ড স্পেস এণ্ড নট টু ফৰগেট দি সেগমেন্ট লিডিং or even the segment above kind of features that this new XUV700 is offering at this price point. Lage hetu ADAS features hok ba ya jetu 200 bhp engine hok egute khinie ei XUV700 khonok moi hobo ekta complete package kori tulise and dia sobotse dangor wow factor to hol ya jetu price range ei gari khonor price start hoy 11.99 lakhs hobe ya jetu base model ase so ei 11.99 lakhs ote apnake iman khini feature pai ase je mon habo apnake ei segmentor beleg gari ekhon goi sabole hotu monu jabo so bonokol aji etu asil Mahindra XUV700 opor mur eta for review. I really like the car, really love the way this car handles, the way this car drives and the features that this car is offering. So jodi apnake gari ei video tu sai bhal pale tene hole ebar nichchoi IFE Mahindra Guwahati le ahok Ganeshguri sthito teolokor jetu showroom ase IFE Mahindra tale ahok ahi ei gari khon eta test drive vlog and I'm sure you're going to love this car as soon as you enter into the car or you sit inside the car. So Manukal aji imane etue asil Mahindra XUV700 opor moi eta horu review aha koru apnake video sai bhal pale and comment section ot muk nichchoi janak apnake ki bhabe Mahindra XUV700 khonor bikhoy ekhon eta bhal package hoyne Mahindra eta bhal package apnalok dibole hoikhom hoise ne muk comment section ot janak apnalokor motamot and Manukal mur ei channel tu subscribe kori bell icon tu tipi dibo jate next jeta moi kono gari ba bike review banao
আপোনালোকে সেইটো পোনপ্ৰথমে পাব পাৰে এণ্ড য়েছ যদি ভিডিঅ'টো ভাল পাইছে ডু গিভ আছ এ লাইক এটা লাইকে আমাক বা মোক যথেষ্ট উৎসাহ দিয়ে নতুন নতুন ভিডিঅ' বা নতুন নতুন এনেকুৱা কণ্টেণ্ট আনি থাকিবৰ কাৰণে চ' আজিলৈ ইমানে বন্ধুসকল মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ এণ্ড বিফৰ আই গ' প্লিজ ছাবস্ক্ৰাইব টু দি চেনেল অসমীয়া নুহিলছ এণ্ড প্ৰেছ দি বেল আইকন টু গেট নটিফাইড এবাউট অল দি নিউ ভিডিঅ'জ ডেট আই আপলোড ইন টু মাই চেনেল চ' আজিলৈ ইমানে বন্ধুসকল মই পুনৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' বা এখন নতুন গাড়ী বা বাইকৰ ৰিভিউ লৈ তেতিয়াহ'লে আপোনালোক সকলো হাঁহি থাকক আৰু সুখত থাকক দিছ ইজ জ্যোতি চাইনিং অফ ফৰ টুডে বাই বাই